এইটো আমি যোনটো মলত সোমাইছোঁ তাৰ বাহিৰৰ চিনটো আপোনালোকক মই অলপমান দেখাই দিছোঁ চাওক। এয়া ইফালে এনেকৈ এইটো মলটো চাওক, এইটো মলটো কিমান ডাঙৰ গাইজ। লাইফত প্ৰথমবাৰ এই মলত সোমালোঁ আৰু জুচ লৈ ল'লোঁ নেকি। চাওক গাড়ী খেলাব, এয়া গাড়ী লৈছে, গাড়ী কেনেকৈ খেলা এটা আপোনালোকে চাই থাকক। এয়া চাওক গাড়ী খেলাৰ কাৰণে ৰেডি হৈ আছে। আপোনালোকে অলপমান কি কৰক, গাড়ী কেনেকৈ খেলাই আপোনালোকক দেখুৱাই আছোঁ আৰু গাড়ী খেলাৰ কাৰণে ৰেডি হৈ আছে। চাওক কেনেকৈ গাড়ী খেলি আছে। গাড়ী আহিছে, গাড়ী ষ্টাৰ্ট ৰেডি হৈ আছে, গাড়ী খেলি আছে। ৱাও গাড়ী খেলি আছে। এইফালে কি কৰিব ইচ্ছা আছে, যি কৰিব ইচ্ছা আছে তাকে পাবি। চাওক যি কৰিব ইচ্ছা আছে গাইজ, একদম হয় মানে এইটো আমাৰ বেংগলৰতে আছে, বেংগলৰ চিটি এই তাতে আছে। এইটো মল হয়, আমি পাইছোঁ মলত একদম মল কৰোঁতে আপোনালোকে বুজি পায় কি কি বস্তু আছে নাই, সকলোৱে গমেই পায় মলত কি কি আছে নাই। আৰু আপোনালোকক মই ধুনীয়া ধুনীয়া বস্তু দেখি আছোঁ, চাই থাকক মলৰ ভিতৰৰ পৰা। আমি ঘূৰি আছোঁ, কি কি দেখাব চাওঁ। চাওক এয়া হ'ল চব বস্তু। আছোঁ পুৰা মানে একদম গাড়ী খেলা যি ইচ্ছা মানে চব মানে একদম মানে পাতলা ইমান মানে ডাঙৰ মলত কি নাই যিটো নাই মানে কোনো মানে ক'বই নোৱাৰা কি নাই, চব আছে যি মানে লাগে চব আছে বস্তু। গৈ আছোঁ পুৰা মই ঘূৰি দেখাম আজি আপোনালোকক, চাই থাকক। আৰু ৰেষ্টুৰেণ্টত কি পায় কি খাওঁ চাই থাকক। এয়া চাওক ৰেষ্টুৰেণ্টৰ মেনু, এয়া কি খাব কি একদম চব আছে আপোনালোকে চাই থাকক। চাবলৈ পাব জীৱনৰ মানে প্ৰথমবাৰ আমি মলত মানে খাম, কি খাম আপোনালোকে চাওক। এয়া চাওক চিকেন বিৰিয়ানী, এইফালে ভৈৰৱ চন্দন জীৱনত প্ৰথমবাৰ খাই আছোঁ। ফাইনেলি আমি খালোঁ, খাই ওলালোঁ আৰু এতিয়া যাওঁ মলক বাই বাই দি কৈ আছোঁ।